আপোনালোকে আমাক মৰম কৰে জানো যথেষ্ট মৰম কৰে তথাপিও কেতিয়াবা চান্স পালে কলমেদি তিতাও দি দিয়ে হয় দিয়ে আমাৰ তিতা দিয়াটো চাকৰি আজি যে গছজোপাও যিমান বেছি তিতা আজি যে গছজোপাও তিতা দিলে কেলে বাৰু গছজোপা এইকাৰণে তিতা দিলোঁ তিতা খালে তোমালোকৰ পেট চাফা হ'ব না হলেওতো ফলমূল দিব পাৰিলেহেঁতেন ধৰক মধুৰিআম দিব পাৰিলেহেঁতেন আমাৰ স্কিন ধুনীয়া হ'লহেঁতেন নেলাগে তিতা বাৰু টেঙাও দিব পাৰিলেহেঁতেন নেমু দিব পাৰিলেহেঁতেন লেটেকু দিব পাৰিলেহেঁতেন আমি তিতা কেলে দিলে ক'বলৈ চান্স দিবা না আপুনি যে কাকো দিয়া নাছিল শুনা তিতা এইকাৰণে দিছোঁ তোমালোকৰ পেট চাফা হ'ব ফল মূল এইকাৰণে দিয়া নাই সেইবিলাক ঋতুকালীন ছিজনেল বস্তু দিব নাপায় আৰু টেঙা অসমীয়া সমাজে টেঙা দিয়ে নেকি কাৰোবাৰ ঘৰত মিঠা বা তিতা দিয়ে লগত অকণমান চেনি দি দিলে হ'ল বা গু অকণ তোমালোকক কি চেনি দিম তোমালোকে চেনি খাই থাকা আচলতে এতিয়া মই গৌতম দাৰ মই গায়িকা নহয় আগতে সৰুতে গান শিকিছিলোঁ জোৰ জবৰদস্তি গানৰ মাষ্টৰে কাণত ধৰি উঠা বহাও কৰিব দিয়ে বিদ্যা শপত জানে এই পাপা সাক্ষী আছে বা যি হওক তথাপিও মই গৌতম দাৰ দুয়োটা চেলেঞ্জ ল'ম বেয়া গাম কিন্তু খুব ভাল পাওঁ এই গীত কেইটি আচলতে প্ৰাইজ আছে আটাইতকৈ বেয়া গোৱাকো আমি প্ৰাইজ দিম পিছফালে থৈ দিছোঁ এই বেগটোত গোটেই পুৰস্কাৰ আছে ইয়াত পইচা পাতি থকা বুলি ভাবি লাভ নাই এইটো স্পেচিয়েল পুৰস্কাৰ জ্যোতি সংগীত এফাকিয়ে গাম মই খুব ভাল পোৱা এখন নাটক ৰূপ কোঁৱৰৰ চৰিত্ৰটো মই উষাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ ৰূপ কোঁৱৰৰ চুমা পৰহতে লাজুকী কুঁৱৰী মৰহি যায় ইয়াতকৈ আৰু বেছি নাজানো তাৰপিছত ভূপেন্দ্ৰ সংগীতৰ চেলেঞ্জ এটা ল'ম যিটো মোৰ খুবেই অন্তৰ আপোন ভূপেন দাই হয়তো আমাৰ কাৰণে লিখিছিলে শিল্পীৰ কাৰণে লিখিছিলে মই সাংবাদিক হিচাপে সফল এইকাৰণে সফল বৰষানীৰ বিষয়ক মই গান গাব পাৰিছোঁ আৰু দিছ ইজ মাই চেলেঞ্জ তুমি মোক চেলেঞ্জ কৰা নাই আই হেভ ওন দ্য গেম বল ইজ ইয়ৰ কোৰ্ট ইন ইয়ৰ কোৰ্ট তাতে আকৌ আপোনালোকে পাতিলে উজান বজাৰৰ কাষত সেইটোৱেতো ডাঙৰ কথা হ'ল বাঢ়ি গ'ল নহয় মোৰ দমটো লোকেল বুলি লোকেল ময়ো কিন্তু বিহগুৰিৰ হয় মই লোকেল হয় আমাৰ ঠাইত লোকেল ময়ো মোৰ লগত কোনোবাই অলপ মানে আমাৰ শিল্পীয়ে সহযোগ কৰিলে ভাল হ'ব কোনটো গান নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাতে আকাশী গংগা বিচৰা এই গীতত সন্তুষ্ট হৈ আমাৰ জয়ন্ত ডেকাই বৰষানীৰ বিষয়ক 100 টকা পুৰস্কাৰ আগবঢ়াইছে 100 টকা দিব লাগিব জয়ন্ত ডেকাক মই মঞ্চলৈ মাতিছোঁ জয়ন্ত ডেকা 101 টকা আৰু কিবা কৰি দেখুৱাব নালাগে আৰু পইচা নাই জয়ন্ত আজিকালি ডিজিটেল যুগ গতিকে মই গুগল পে' কৰি দি আছোঁ তোমাক গুগল পে' মানে পকেটত পইচা লৈ নুফুৰোৱে আচলতে গতিকে নহয় কেছ মই তথাপিও মানে ধন্যবাদ 101 টকা 105
আচলতে গৌতমে যিমান যাক দিবলৈ কয় সেইটো সাজু কৰি ৰাখিছে সাজু কৰি ৰাখিছে সাজু কৰিয়ে ৰাখিছে আজি মানে বৰষাৰণী বিকিয় 100 টকা দিবলৈও জয়ন্তৰ হাতত পইচা নাই এটা জেৰিৰ হুছেইন আছে মই নকওঁ আৰু অৱস্থা ইমানেই বেয়া হৈছে নেকি জেৰিৰ হুছেইন অলপ চাব আপোনাৰে কলিগ মানে বৰ দুখ লাগিছে আমি বহুত টকা দৰমহা পাই বুলি ভাবোঁ আচলতে মই অলপ সময় খৰচ নকৰোঁ জি ন। নিশিতাক মাইক্ৰফোনটো দিছোঁ সংলাপো ক'ম বুলি ভাবিছিলোঁ কিন্তু ফ্ৰীতে ইমান নোৱাৰি আৰু নহয় বুজিছে? আৰু আমাৰ দিবলৈ আচলতে পইচাও নাই কাৰণ তোমাৰ ফাইনেন্সাৰ জয়ন্ত আছিল ফাইনেন্সৰ অৱস্থা সেয়া ধন্যবাদ